আজি লগৰ কেইজনী আহিছিলে জাল দিবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লগৰ কেইজনী আহিছিলে মোক জাল খুৱাবলৈ বুলি। তেজৰ সম্পৰ্ক নাথাকিলেও যে কিছুমান মানুহ ইমান আপোন হৈ পৰে, কৰ অচিনাকি মানুহ ক'ত কেতিয়া কেনেকৈ ইমান আপোন হৈ পৰে গমেই পোৱা নাযায়। সঁচাই তেহেঁতক লগ পাই একদম নিজৰ নিচিনা লাগে, নিজৰ যেন বাই ভনী বহুত দিনৰ চিনাকি নিচিনা মানে ভাৱ হয় আৰু। মোক জাল দিবলৈ বুলি সকলোবোৰ বস্তু গোটাই কিনি লৈ আহিছিলে। এফালে লোকেল মাংস, তাৰপিছত যি মানে দৰকাৰ হয় চব লৈ আহিছিলে। এফালে ধনিয়া লৈ আহিছিলে, তাৰপিছত এফালে মাছ লৈ আহিছিলে, মাছ ফ্ৰাই কৰি আছে। এফালে চালাড কাটি আছে, মানে চব বস্তুৱে লৈ আহিছে তেলৰ পৰা আদি কৰি। তাৰপিছত সকলোবোৰ গোটাই আনিছে। কচু শাক লৈ আহিছিলে, কচু যিহেতু জাল খুৱাওঁতে কচুটো মেইন আৰু। আলু, গাজৰ, বিলাহী, বিট, ধনিয়া, চাটনি বনাবলৈ পদিনা পাত চব বস্তুৱে গোটাই লৈ আহিছে। মানে জাল খুৱাবলৈ বুলি এইফালে থাকেই, পিঁয়াজ চিয়াজৰ পৰা আদি কৰি চব লৈ আহিছিলে। চাউলৰ পৰা আদি কৰি দালি, ইমান মৰমত সকলোৱে মিলিজুলি বনাই কিনি খুৱাইছে নহয়। সঁচাই আজি বৰ ভাল লাগিলে এনেকৈ যে গোটেইকেইজনী আহিলে। এফালে চবেই হাতে কামে লাগি গৈছে দেখিছেনে। চব্জি বনাইছে, শাক কুটাই শাক কুটিছে, চবেই মানে এখন এখন তৰকাৰী বনাইছে আৰু। এইখিনি কি শাক? কচু শাক। কচু জাল। মই মানে বহি বহি আৰাম লৈ আছোঁ আৰু ইহঁতক ভিডিঅ' কৰি আছোঁ। লগতে এইবিলাক মানে স্মৃতি হিচাপে থাকিবলৈ ভিডিঅ' কৰি গৈছোঁ। এবাৰ কি বনাইছে? মাংস লোকেল। কুকুৰা উৰি গৈছিলে নি? ধৰিব পৰা নাছিলোঁ। এফালে ভাত পানী সকলোবোৰ বনাই ৰেডি হৈ গ'ল। ইমান কম সময়ত যে ইমানখিনি বস্তু বনালে তেওঁলোকে। ব্ৰইলাৰ মাংস ফ্ৰাই কৰিছিলে, তাৰপিছত আকৌ এইফালে লোকেল চিকেন, তাৰপিছত এইফালে কচু আৰু মাছ বনাইছিলে, চালাড, চাটনি, দালি, ইমানখিনি বস্তু ইমান কম সময়তে গোটেইকেইজনীয়ে লাগি ভাগি বনালে আৰু। কাপটো লাগে গম পাম নিদিও মানে ভিডিঅ' এটা কৰি দিওঁ। ইমান দিনৰ মূৰত গোটেইকেইজনীক লগ পাইছিলোঁ, এৰি পঠিয়াবলৈ মন নগৈছিলে। তাৰপিছত এয়া ইহঁতি গৈছেগৈ। ভিডিঅ'টো পাছতহে মনত পৰিছে কৰিবলৈ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি। আজিলৈ আহোঁ, বাই বাই। পুনৰ নতুন এটি ভিডিঅ'ত লগ পাম।